Welcome to my another video. আজি গৈ আছো মাইলেজ টেষ্ট কৰিবলৈ এখন KTM Duke আছে KTM Duke মাইলেজ টেষ্ট হ'ব মানে 1 লিটাৰ তেলে কিমান কিলোমিটাৰ চলে আপোনালোকক দেখাই আছো আৰু লগতে মই এই ইয়াত মোৰ বাইকখনৰ নাম এটা দিম কাঞ্চন ইয়াত লিখিম কাঞ্চন বুলি লিখিম আপোনালোকে ভিডিওটো চাই থাকক স্কিপ নকৰাকৈ আমি ট্যাঙ্কি খুলিম ট্যাঙ্কিত অলৰেডি অলপ তেল আছে সো ট্যাঙ্কি পা তেল উলিয়াবৰ কাৰণে এডাল পাইপ লৈ আহিছো এই পাইপ ডালে দি তেলটো উলিয়াই নতুনকৈ মানে 1 লিটাৰ সুমুৱাম ট্যাঙ্কিত সো উলিয়াম এতিয়া পাইপ ডালি বটল এটা আছে তেল বেছি নাই আপোনালোক নেদেখিব অলপ আছে উলিয়াম এতিয়া অলপ ভুপি দিম বটলত ভৰাম মানে উলিয়াচোন উলিয়া তেলটো गाइस एकदम बेया सिन हो गए मुख खुबा गई एखते मुख ले देखा देखते लास्ट एक बार मैं ट्राई करते आधा लिटर मान आछे सके आई थिंक बेसी हल आधा लिटारतके सो और एतिया उपाय नाय तेल और नाय अलप पइले तेल माने शेषे हल अलप पइले बटलर पराहे पइसे माने टैंकित नाय टैंकी पूरा खाली सो एतिया आमी 1 लिटार तेल भराम भराले आपनालोকক मिटारत देखाइ आछो चाइ थाকক भिडिओটো सो 1 लिटार बटल ललो तेल एटा भराम चाइ थाকক एक लिटार भरालो और एफाले ये लै लो जते शेष है ताते भराम माने ये लै लो साइडत बाइक दी दी लै ये लै लो सो और आपनालोকক এটা কথা কৈ দিছো মানে এই সুপাर बाइक बुरत एखनो सुपार बाइकते पड़े एक्चुअली माने 3 लिटार तलत माने बाइकत तेल नथब 3 लिटारतके कमत तेल नथबले माने टैंकी इंजेक्टर गुसि जा चान्स थाके सो लेट्स गो आपनालोके चाइ थाকক किमान किलोमीटर चले ओके मैं माने हेना नेक्स्ट लास्ट भिडिओत जे देखिছিলে मैं बाइक ভাল কৰিবলৈ যাওঁতে মই KTM हे जो हानमोजाजो माने ताते एरि थৈ आइलो सो बेलेग एजोके पिন্ধি आइছো सो এতিয়া যাব লাগে কিমান কিলোমিটাৰ চলে তো एक्चुअली KTM ये ड्यूकर बहुत भल रिजल्ट पाम बुली आशा करिसु सो कि है नाजानो भाले दिबो आज फार्स्ट करिसु माइलेज टेस्ट 200 माने आजলৈকে মই বাইকখনে কোনোদিন ঠগা নাই মানে एक्चुअली कि मैं जदिও 50 टका तेल भरा जाऊँ घर पर माने मैं बहुत किलोमीटर गुसि गलेও মানে যেনে তেনে হলেও মানে মই ঘৰত পাওঁহি আৰু কি কথা নাজানো আই লাভ টু যাম ঠিক নাই লগৰ ফ্ৰেণ্ড এজনী আছে তাক পাম একে চাম নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে ৱেইট কৰিব মই এনেকৈ ভিডিঅ' বনাম ভাল হৈছে বেয়া হৈছে মই কি নাজানো আপোনালোকে শিকাব কেনেকৈ ভিডিঅ' বনায় মই ইমান এক্সপাৰ্ট নহয় ফাৰ্ষ্ট নতুনকৈ মই খুলিছোঁ মট'ব্লগিঙৰ চেনেলটো সো মই একোৱে নাজানো মানে ইউটিউব বস্তুটো মই কি একোৱে বুজিয়ে পোৱা নাই মুঠতে ইউটিউবত ভিডিঅ' বনাব লাগে बनाइছো
চ' আপোনালোকে মোক তথাপিও এনেকৈয়ে ছাপোৰ্ট কৰিছে, যিমান যি নহ'লেও অলপ হ'লেও ছাপোৰ্ট কৰিছে, আৰু ছাপোৰ্ট কৰক, আগলৈ আৰু ভাল ভিডিঅ' বনাই যাব পাৰোঁ যাতে। থেংক ইউ ছ' মাছ অল, মোক কিমান ছাপোৰ্ট কৰা বাবে 1K যেনেকৈ লগৰ ছোৱালী এজনী ভনীয়েকে HSLC এক্সাম দি আছে। চ' আজি খবৰ এটা লৈ আহোঁগৈ, ফ্ৰী চাহ একাপো খাই আহোঁগৈ, আৰু এই দাদাজনক গ্ৰাফিক্সৰ দাদাজনক সুধি চাওঁ লগতে বনাবনে আজি নবনাই গ্ৰাফিক্সটো। ফ্ৰী চাহ মেইন ক'ত আছিলে? এখনে দোকান ইউনিকাৰ্ট। দাদা গ্ৰাফিক্স এটা বনাব আছিলে, দেৰি হ'ব মানে কিমান টাইম লাগিব? হেৰি চাওকচোন, ইয়াত মানে নাম এটা লিখিব লাগে, পৰা হ'ব নহয়? কিমান ঘণ্টাৰ পাছত আহিব লাগিব? চ' দাদাই ক'লে 1 ঘণ্টা 2 ঘণ্টামান লাগি যাব বোলে। চ' আমি মাইলেজ টেষ্টটো কমপ্লিট কৰি দাদাৰ ওচৰত আহি আমি চালিয়াকৈ বনাই নিম। চ' এতিয়া আমি ফ্ৰী চাহ খাম। মোৰ মানে একেবাৰে খং উঠি গৈছেগৈ, তেল শেষেই নহয়, কি হৈছে মানে ইমান চলি আছোঁ যে, কিমান চলিছে কিলোমিটাৰটো এতিয়া নকওঁ, আপোনালোকে দেখিলে চক হৈ যাব, মানে এনেকুৱাই চলি আছে 1 লিটাৰ তেলত। ভাগি যাব বে, নাই বনোৱা ভিডিঅ' এই দে এইখন কাঞ্চন বুলি লিখিম ইয়াত। বাই বাই, চি ইউ, সোনকালে লগ পাম। চ' গাইছ, এতিয়া আমি ওলালোঁ, আমি ফ্ৰী চাহ নাপালোঁ, একচুৱেলি ফ্ৰী চাহ নাপালোঁ যদি বেলেগ এটা বস্তু খাবলৈ পালোঁ। চ' এতিয়া গৈ আছোঁ, মাইলেজ কিমান দিয়ে চাওঁ। মানে আপোনালোকে এয়া দেখিছে মোৰ বাইকৰ ষ্টাৰ্ট বন্ধ হ'ল, আৰু এয়া আপোনালোকে দেখি আছে 13,130 কিলোমিটাৰ হ'ল। অথনি আছিলে 13,101 কিলোমিটাৰ। এয়া মানে প্লাছ কৰি দিয়ক 29 হ'ল, মানে 29 কিলোমিটাৰ চলিলে 1 লিটাৰ তেলে। আৰু আপোনালোকে যদি KTM 200 ডিউকৰ দুবাৰ ছাৰ্ভিচিং হয়, 2টা ছাৰ্ভিচিঙৰ পাছত আপোনালোকে ইমানেই মাইলেজ পাব। আৰু এতিয়া তেল ভৰাব লাগে, তেল ভাই ওচৰত থৈ দিয়া আছিলে, তেলটো ভৰাই লওঁ। আপোনালোকে চাই থাকক, তেলটো ভৰোৱাৰ পাছত ষ্টাৰ্ট অট'মেটিক হৈ যাব। তেলটো ভৰোৱাৰ পাছত এয়া তেল আমি এক্সট্ৰাকৈ লৈয়ে থোৱা আছিলে, তেল শেষ হ'ল, এইফালে তেল ভৰাইছোঁ। আৰু কোনো মেকিং নহয়, এইটো ৰিয়েল মাইলেজ হয় 200 cc KTM ডিউকৰ। আৰু আপোনালোকক গ্ৰাফিক্সৰ দোকানত লগ পাই আছোঁ। বাই বাই। ফাইনেলি গ্ৰাফিক্সৰ দোকান পালোহি। এইফালে দাদাই লিখি আছে কাঞ্চনটো। দাদা কিমান টাইম লাগিব? এইফালে পূৰা চালিকা দাদাই বনাই আছে, আপোনালোকক দেখাই আছোঁ। হোৱাৰ পাছত মানে তাত যেতিয়া মাৰিব তেতিয়া খোলাই দি দিব, গম পাইছে? চ' বনাই আছে। এইটো হেৰি পানীত দিলে বেয়া হ'ব নি? নহয় ন? চালিয়া কাঞ্চন, এইটো নাম কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। এইফালে লেটছ ৰাইড বুলি আছে চালিয়া। চ' এতিয়া আমি যাব পাৰোঁ। দাদাক খোৱা বোৱা হৈ গ'ল আৰু গ্ৰাফিক্সো লগালোঁ। চ' এতিয়া ইমানতে ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ধামাকাদাৰ ভিডিঅ' নেক্সট আহি আছে, যিমান পাৰিছোঁ সিমান আপোনালোকে বেষ্ট দিবলৈ চাই যাম। চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ। তাতে বাবে লাভ ইউ অল।